বন্ধুসকল, এইটো ভিডিঅ'ৰ মাধ্যমতে আজি আমি শিকিম প্ৰাথমিক ইংৰাজী বাক্য বা বেচিক ভোকাবুলাৰী। মই বজাৰলৈ যাই আছোঁ। আই এম গোয়িং টু দ্য মাৰ্কেট। কিহৰ কাৰণে যাই আছোঁ? Why I am going to market? কিয় মই বজাৰলৈ যাই আছোঁ? I am going to the market to buy a coconut hair oil. মই বজাৰলৈ এটা নাৰিকল তেল কিনিবলৈ গৈ আছোঁ। When I will come back. কেতিয়া মই উভতি আহিম? কেতিয়া মই উভতি আহিম? When I will come back. I don't know. মই নাজানো। I don't know মানে মই নাজানো। কেতিয়া উভতি আহিম মই নিজেই নাজানো, সেইকাৰণে কৈছোঁ I don't know। আৰু আনবিলাক ভিডিঅ'ত মই ছাবটাইটেল ভালদৰে দিয়াৰ চেষ্টা কৰিম, কিন্তু এইবিলাক ভিডিঅ'ত মোৰ তাত সময় একদমেই কম, সেইকাৰণে ছাবটাইটেল ভিডিঅ' মই মেক কৰিব পৰা নাই।